সেইকাৰণে চাগে ৰৈ বিনাল মই অন্ধ কেৰেক্টাৰ এটা লৈ লৈছোঁ নেকি। তাৰপিছত আৰু এখন চিনেমা মোক কৰি বিৰাট ভাল লাগিব। আৰু মোৰ চেলেঞ্জটো হ'ল চবেই অন্ধ এক্টিং যেতিয়া কৰে ক'লা চশমাযোৰ পিন্ধি দিয়ে, সেইটো কৰিবলৈ আটাইতকৈ ইজি। মোক সেইটো নহয়, চশমা মই চশমা নিপিন্ধাকৈ অন্ধ এক্টিং কৰিম। বঢ়িয়া। সেইটো অকল জেষ্টাৰ কেৰেক্টাৰিষ্টিক্সত তাত ওলাব। চ' আই থিংক ৰৈ বিনালে উইল বি এ ফাইন ফিল্ম ফৰ আছামিজ ইণ্ডাষ্ট্ৰি। গতিকে আৰু তাতে আমি একেলগে কাম কৰিম। আৰু যিহেতু মই চিনেমাখন অন্ধ, চ' তই যেতিয়া ডাইৰেকশ্যন কৰিবি মোৰ কোনো টেনশ্যন নাথাকে। মই সেইখিনি নেদেখাই হৈ থাকিম। মই ক'ৰবাত মুতিবলৈ গ'লেও চৰি মোক কোনোবাই ধৰি লৈ যাব লাগিব, সহযোগ কৰিব লাগিব। এনে আমাৰ বাৰু পৰম্পৰা আছে, আমি মানে সেইফাল গ'লে আমি চবেই একেলগে যাওঁ, এজনে আনজনক এৰি থৈ নাযাওঁ।